সকলোকে স্বাগতম মোৰ এটা নতুন ভিডিঅ'লৈ। আহকচোন আজিৰ দিনটো কি হয় চাই যাওঁ। ফ্ৰেণ্ডছ, আজি মোৰ ভিডিঅ'টো আৰম্ভ কৰোঁতে দেৰিয়েই হ'ল। আজি দুপৰীয়া হ'লহি আহি আৰু মই এয়া দুপৰীয়া চাহকাপ খাবলৈ লৈছোঁ। চাহৰ লগত আছে এটা লালমোহন আৰু লগতে লাল চাহ, আৰু এয়া আমাৰ বেটাই পূৰা খাই আছে। বেটাই মানে আজি স্কুলত পৰীক্ষা আছিলে, গতিকে পৰীক্ষা ভাল হোৱা দেখি দেউতাকে লালমোহনকে কিনি দিলে আৰু তাক। আৰু এয়া আমাৰ ৰিচানে চাহ নাখায়, ঠাণ্ডাৰ পানীৰ সৈতে খাই আছে। ৰিচান, এইফালে চোৱা। হ'ব বাৰু, খোৱা দেই। আৰু পাছলৈ আপোনালোকে চাই যাওক। মই ভাবিছোঁ আজি দুপৰীয়া আমকে খাওঁ বুলি, গতিকে মই এতিয়া আম আনিম আৰু খাম। গতিকে আপোনালোককো সকলো দেখাম, আৰু বতৰৰ ফল যিহেতু খাব লাগে, গতিকে মই আম পিচা খাই বহুতেই ভাল পাওঁ। আৰু আপোনালোকে মোৰ ভিডিঅ'টো আগলৈ চাই যাওক আৰু দিনটোত কি দেখাব পাৰোঁ। আজি এয়া আমৰ বতৰত আম পাৰিলোঁ। আম ওপৰৰ পৰা পৰোঁতে ফাটি গ'ল। আৰু এয়া আজি আমৰ জুতি ল'বলৈ লৈছোঁ, গতিকে আপোনালোককো দেখাইছোঁ অলপ। আৰু এয়া সানি একদম ধুনীয়াকৈ এতিয়া খাম আৰু দেই। কাৰ খাওঁ লাগিছে বাৰু এনেকুৱা আম। এতিয়া মই ভাগ কৰি লওঁ। ৰিচান, কেনেকুৱা লাগিছে? লাইক এইফালে চোৱা আকৌ। ভাল লাগিছে কৈ দিয়া। আমাৰ এইফালে আম খোৱা অতিথি এজনো ওলালেহি দেই। দি দিছোঁ বাৰু, এয়া খাইছে আৰু এতিয়া আমি সকলোৱে মিলি আম খালোঁ। আম চাম খাই কৰি আৰু ভাত পানী বনালোঁ, সেইবিলাক আপোনালোকক নেদেখালোঁ। আৰু ভাত এতিয়ালৈকে মই বাৰু খোৱাই নাই, মোৰ মানে ভোক লগা নাছিলে। আজি খাওঁতে 11টামানেই বাজিলে প্ৰায়। আৰু মই শুলোঁ, দেখিছে নাই? মোৰ শুলে কিয় জানো চকুবিলাক ফুলি যায়। শুলোঁ অলপ, শুই উঠি ভাবিলোঁ মোৰ ভিডিঅ'টো আধাখনীয়া হৈ আছে, গতিকে ভিডিঅ'টো কমপ্লিট কৰোঁ আৰু ইটো সিটো যি পাৰোঁ দেখাই যাওঁ আৰু আপোনালোকক। আৰু আপোনালোকে আগলৈ চাই যাওক। আৰু মই এইখিনিতে কথা এটা কওঁ যে আপোনালোকে মোৰ ভিডিঅ'বিলাক চাইছে বাৰু, ইমান ভাল নহয়, কিন্তু মানে আপোনালোকে যদি মোক অলপ সহায় কৰে নহয়, মানে ছাবস্ক্ৰাইবটো কৰি দিব ভিডিঅ'টো চোৱাৰ লগে লগে। আৰু আপোনালোকৰ এটা অকণমান সঁহাৰিয়ে যদি মোক যদি অকণমান হ'লেও আগবঢ়াই নিয়ে ন, তেন্তে মই বহুত হেপী, বহুত সুখী হ'ম। আৰু ভাবিলোঁ আপোনালোকে মোক ছাবস্ক্ৰাইবটো কৰি দিব আৰু ভিডিঅ'টো চোৱাৰ লগে লগে কৰিব বুলি মই আশা ৰাখিলোঁ। আৰু চাই যাওক আৰু আপোনালোকে। এয়া আমাৰ ঘৰলৈ আনিছে নতুনকৈ এটা গাহৰি পোৱালি, গতিকে এই গাহৰি পোৱালিটোক ৰাখিবৰ কাৰণে এটা গঁৰালৰ প্ৰয়োজন। আৰু সেই গঁৰালটোৰ কাৰণে আমাৰ হাজবেণ্ডে কাটি আছে বাঁহ, গতিকে আপোনালোকে চাই যাওক মই কেনেকৈ গঁৰাল বনোৱা হয়, দেখাই যাম আপোনালোকক। আমাৰ বাপ বেটাইনো বাগানৰ মাজত কি কৰি আছে চাওঁগেচোন ব'লক। ৰিচান, কি কৰি আছা? এয়া আমাৰ কাম আৰম্ভ। দেউতাকৰ লগত ৰিচানো এনেই নাথাকে, সমানে সমানে কাম কৰে জানো। আৰু মই এইখিলা ছিঙিলোঁ পাত। দীঘল হৈ আছিলে, গতিকে মই অলপ বেছি দীঘল কিখিলা ছিঙি দিলোঁ। আৰু ছিঙি থোৱা আছে বাৰু, তাৰ লগত এতিয়া মই মিক্স কৰি দিম। আৰু মোৰ এতিয়া পাত ছিঙা কাম হৈ গ'ল। কিনো পাত ছিঙা কাম আৰু, আগবেলাই ছিঙা কাম হৈ গ'ল। এতিয়া মই এনেই দীঘল কিখিলামান বাছি দিছিলোঁ। এতিয়া মই ভাত খোৱা নাই, যিহেতু মোৰ অলপ ভোক লাগিছে, গতিকে মই ভাতকেইটা খাই লওঁ আৰু পাছত আপোনালোকক আকৌ লগ পাই আছোঁ। মই নাই লোৱা দেই মুখনি। আমাৰ এয়া ৰিচানৰ কাম কৰি পূৰা পানী পিয়াহ লাগি গ'লগৈ আৰু পূৰা পানী খাইছে। এয়া আমাৰ কাম কৰা মানুহজনলৈ দেখিছেনে বাৰু? কেনেকৈ কোঁৱৰতে বাঁহ কাটি আছে, দেখাই দিছোঁ ভালকৈ আঁতৰৰ পৰা।
এতিয়া দিনটো এনেকৈয়ে গ'ল আৰু এতিয়া মই অলপ ফুৰিবলৈ ওলাই আহিছোঁ আবেলি মানে আৰু সন্ধিয়াই হ'ব হ'ল বাৰু। আৰু ভাবিছোঁ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ, আকৌ নতুন এটা ভিডিঅ'ত লগ পাম, বাই।